কনকলতা ফোন কৰিছিলি হ'বলা। আজি শিৱৰাত্ৰি বুলি কাম কৰি কৰি আজৰি হ'ব পৰা নাছিলোঁ। এই মাত্ৰ আজৰি হৈ পেলাই বহিছোহি। কচোন কেলে ফোন কৰিছিলি? মই তোক ফোন কৰা কাৰণটো হ'ল এই আমাৰ শিৱৰাত্ৰি আছে নহয়। শিৱৰাত্ৰি পাতিছোঁ ঘৰতে। তাকে বোলো আজি আবেলিলৈ এপাক আহি যাবিহি বোলো। অকণমান শিৱৰাত্ৰিয়ে মাহ প্ৰসাদ খাই যাবিহি। তাকে বোলো মাতিবলৈকে ফোন এটা কৰিলোঁ আৰু। হয় নি? হ'ব ঠিক আছে, মই যাম বাৰু। এনেও আবেলি সময়ত অকণমান মন্দিৰলৈ ওলাই গ'লোঁ হয়। তই ফোন কৰিলি যেতিয়া এতিয়া যাম বাৰু। ঠিক আছে, ৰাখিছোঁ দেই। শিৱৰাত্ৰি বুলি একেবাৰে চবেই বয়ফ্ৰেণ্ডবিলাকক লৈ মন্দিৰে ঘূৰি ফুৰিছে। সেই মোৰহে ভাগ্যত বয়ফ্ৰেণ্ড এটা বুলিবলৈ একো নাই। ফুটা কপালখন লৈ জন্ম পালোঁ। দেখিবলৈ বেয়াই নে কিয়ে নে বাৰু বয়ফ্ৰেণ্ডবিলাকে নাচায় বাৰু। ল'ৰাবিলাকে আজিকালি লোকৰ ফটো চাওঁতে চকু বিষ উঠি গৈছেগৈ। এইজনী দেখোন নাগেশ্বৰী জীয়েক। নাগেশ্বৰী জীয়েকৰ বয়ফ্ৰেণ্ড হ'বলা এইটো। গোটেইটো একেবাৰে পিলিঙা। সেইটোৰ লগতে ঘূৰি ফুৰিছেগৈ। সিহঁতৰ পিলিঙা হ'লেও কোনোবা এটা আছেই। মোৰ কথা পাতিবলৈও কোনো নাই। আজি শিৱ বাবাৰ ওচৰত গোসাঁই চাকি দি দীঘল হৈ পৰিম। আজি এটা বয়ফ্ৰেণ্ড মুঠতে লৈহে আশা এৰিম আৰু। আজি সন্ধিয়া মাতিছে নহয় কনকলতাহঁতৰ ঘৰলৈ। তাত গৈ পেলাই এটা বয়ফ্ৰেণ্ড বনাবগৈ লাগিব। মন্দিৰতে যদি কাৰোবাক পাওঁ পূজাৰী চুজাৰী নাচাম আৰু। যাকে পাওঁ তাকে শিৱ বাবা বনাই ল'মগৈ আৰু। ছোৱালী ঐ, কি অকলে বহি ভুনভুনাই আছ? সোনকালে ঘৰৰ কামবোৰ কৰি আজৰি কৰ আকৌ। হ'লেইচোন গোটেইবোৰ ঘৰৰ কাম। এতিয়া আজৰি হৈছোঁহে মই। আৰু শুনা, আবেলিকে কনকলতাহঁতৰ ঘৰলৈ শিৱৰাত্ৰি পূজা খাবলৈ মাতিছে। মই তাত যাম। শিৱৰাত্ৰি পূজা খাবলৈ ছোৱালী মানুহৰ ইমান ৰাতিখন যায় নেকি? নালাগে। তই ঘৰতে আমি পূজা কৰিম, সেয়াকে খাই বহি থাকিবিহি। আৰু লোকৰ ঘৰত এইবোৰ সন্ধিয়া পূজা খাবলৈ যাব নালাগে। সেয়া কোনোবাই ঘোটা চোটা ভাঙৰ লাও খুৱাই দিব। তই একদম নিচাত আৰু থাকিব নোৱাৰা হবি দেই ছোৱালী। মই একদম চিধা কথা কৈছোঁ, নোৱাৰা যাব। কেলে নাযাম? মই খুটা খাবলৈ ভাঙৰ লাও খাবলৈ পূজা চাবলৈ যাব লোৱা নহয়। মোৰ অকণমান কাম আছে, গোসাঁই চাকি দিবলগীয়া আছে মন্দিৰত। সেয়া দিম আৰু অকণমান সময় তাহাঁতৰ ঘৰত বহি পেলাই আহিম আৰু। মই ইমান সময় সিহঁতৰ ঘৰত খুটা খাবলৈ ভাং খাবলৈ নাযাওঁ নহয়। ল'ৰা মানুহ নি মই? ৰাম, ফাইনেলি মাৰ লগত কাজিয়া কৰি হ'লেও আহিলোঁ আৰু যেনিবা। আজি মুঠতে মন্দিৰত গোসাঁই চাকি জ্বলাইহে যাম আৰু মনে মনে খুটা দুগিলাচমান খাম। মায়ে খাব নিদিলে কি হ'ল? মনে মনে গৈ মেলি কনকলতাহঁতৰ ঘৰতে খুটা দুগিলাচমান খাই পেলাই আহিম আৰু। ফুলেশ্বৰী আহি পালিহি। মই তথনিৰ পৰা তোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। বহি ইয়াতে। পালোহি আৰু যেনে তেনে। এই ককাহঁত আহিছে ন পূজালৈ বুলি? ইটো সিটোকে মানুহ আহিয়ে আছে। এতিয়া আৰু পূজা আৰম্ভ হ'ব আৰু। তই অকণমান খালি বহ দেই, মই ভিতৰৰ পৰা আহি আছোঁ। হ'ব দে। শুনচোন, এটা ডাঙৰ কথা কওঁ। তহঁতে খুটা বনাইছনে নাই? অকণমান মোক বেছিকৈ দিবি দেই খুটা। মোক কিন্তু খুটা খাই আজিলৈকে পোৱা নাই। মোক ঘৰত কেতিয়াও খাবলৈ নিদিয়ে। মোৰ কাৰণে 2-3 গিলাচমান ৰাখি দিবি হ'ব? এজনী ইমান খুটা খালে পাগল হৈ মৰিবি বুজিছ। আনি দিম অকণমান লাহেকৈ। বহি থাক অলপ সময়। ইমান দেৰি হ'ল। কনকলতাজনী বা ক'ত থাকিলেগৈ? এতিয়ালৈকে অনাই নাই। ঘৰতো যাব লাগিব, দেৰি হ'লে মায়ে মোক গালি পাৰিব। এনেই আহিবলৈ দিয়া নাছিলে। আহিছে কনকলতা, সন্ধিয়াই হ'লহি। যাওঁ পাই, ইমান দেৰি হৈছে। মায়ে গালি পাৰিব। ঘোটা অকণ বেছিকৈ খালোঁ নেকি পাই। মূৰটো টিংটিঙাবলৈ ধৰিছে। সেইকাৰণে তোক মই বেছিকৈ খাবলৈ মানা কৰিছিলোঁ নহয়। তইহে নুশুন। 3 গিলাচ মাৰি দিছে বেটিয়ে। পাবিগৈ মছলাটো। যা কিনাৰে কিনাৰে লাহে লাহে গৈ থাকিবি আৰু ঘৰ গৈ পাই মোক ফোন কৰিবি। যা। অ'কে বাই। মোৰটোচোন বিষাবলৈ ধৰিছে। এইডোখৰতে ইমান ডাঙৰ গাঁত এটা আছে। এইসোপাচোন পানী। মই কেনেকৈ ঘৰলৈ যাওঁ এতিয়া? ইমান দূৰ লাগিছে বাটটো। কি হ'ব এতিয়া মোৰ? কি হ'ব? ভৰি দুখনতচোন বল নাইকিয়া নিচিনা লাগিছে। মা, মই ওপৰলৈকে উৰি গৈ আছোঁ। ঠাণ্ডা লাগিছে। উৰি গৈ আছোঁ। মোৰ কি হ'ব এতিয়া? বাটটো চিনি নোপোৱা হ'লো। কনকলতাজনীও এৰি থৈ পেলাই গুচি গ'লগৈ। কি কৰোঁ মই এতিয়া? কেলে কান্দিছোঁ মই? নাকান্দিবি। নাকান্দো। মোৰ কি হ'ব এতিয়া? দেউতাক ফোন এটা লগাওঁ। মাক ক'বতো নোৱাৰিমেই। মায়ে মোক চৰিয়াই ইয়াৰ পৰা আধামৰা কৰিবহি। মই দেউতাক এটা ফোন লগাওঁ, দেউতাই লৈ যাবহি। দেউতা, ক'ত আছ? দেউতা। বল। যাবলৈ মানা কৰাৰ পিছতো গৈছিল নহয়। এতিয়া অৱস্থাটো পাইছ মছলা? ইমান গালি পাৰিলোঁ, ইমান নাযাবলৈ ক'লোঁ। তথাপি মোৰ লগত কাজিয়া কৰি হ'লেও গৈছিলে। এতিয়া পা মছলা। তোক বল, তোক আজি দি আছোঁ, বল।
মোৰ ছোৱালীজনী পাগল হ'ল হেৰি শুনিছেনে চাওক সি আপোনাৰ জীয়েকক পাগল হ'ল এজনীক মই যাবলৈ মানা কৰাৰ পিছতো গৈছিলে নহয় সেই পাগল হ'ল চাওক সি মই উৰি গৈ আছো ইমান ভাল লাগিছে উৰি গৈ আছো এসোপা কি কলে গৈ আছো মই মা মোক নমাই আনো মৰ ৰহ বাপেকে এইকাজি একালমান এবাল্টিংমান পানী ঢালি লৈ এইকাজি ফলা খৰিৰে পিতন নিদিয়ালৈকে এই আজি ঠিক নহ'ব এই নিচা মই ফাটাই আছো ৰহ বাপেকে পাই আছো ৰ বেটি ৰহ ভগৱান বচোৱা আৰু শিৱ বাবা তোমাৰ নামতে গৈ পেলাই আজি এসোপা খাই মোৰ এনেকুৱা অৱস্থা হৈছে বাবা মোক বচোৱাহি আজিৰ পৰা এনেকুৱা কাম নকৰোঁ আৰু মোক বচোৱা বন্ধুসকল মই কান্দিছো নে হাঁহিছো একো গম পোৱা নাই আজি ঘোটা অকণ বেছিকৈ খাই দিলোঁ আপোনালোকে ঘোটা খাইছিলে নে নাই মোকো জনাবচোন বাৰু আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব দেই।